আপুনি যদি জ্বৰ কাহ চৰ্দি কফ আৰু ডিঙিৰ বিষত ভুগি আছে তেন্তে এই হোম ৰেমেডিজটো আপোনাৰ বাবে। সাধাৰণতে বতৰ সলনি হোৱাৰ লগতে ধূলি বালিৰ সংস্পৰ্শলৈ অহা, বেছি ঠাণ্ডা বস্তু খোৱা আৰু কিছুমান ভাইৰেল সংক্ৰমণৰ কাৰণে আমাৰ জ্বৰ চৰ্দি কাহ বহুত সঘনাই হৈ থাকে। ডাক্তৰৰ পৰামৰ্শ লৈ যদিও ভাল হয় কিন্তু পুনৰ হ'বলৈ ধৰে। সেইবাবে আমি ঘৰুৱা পদ্ধতিৰে কেনেকৈ এই বীজাণু নাশ কৰিব পাৰোঁ সেই বিষয়ে আজি আলোচনা কৰিম। তো আগতেই কৈ লৈছোঁ, ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিবচোন কিছুমান নজনা ব্যক্তিসকলৰ বাবে, যিসকলে মোৰ এই ভিডিঅ'টো চাই অলপমান হ'লেও উপকৃত হয়। তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। তাৰ বাবে আমাক লাগিব এটুকুৰা হালধি, অকণমান মৌ আৰু অকণমান নেমুৰ ৰস। আমি চাহ খাওঁ হয়নে? তো সেইদৰে আমাৰ এই বেমাৰটোৰ কাৰণে আমি একাপ চাহ বনাই খাম, কিন্তু সেই কাপ বনাই খাম হালধিৰে। হালধি টুকুৰা টুকুৰকৈ কাটি লৈ অকণমান পানী গৰম কৰি ল'ব লাগিব। পানীকণ উতল আহোঁতেই হালধি টুকুৰাখিনি তাত দিব লাগিব। অকণমান বইল কৰি লৈ পেলাই যেতিয়া ঠাণ্ডা হ'ব তেতিয়া চাকনিৰ সৈতে চাকি লৈ তাত অকণমান মৌৰ ৰস আৰু নেমুৰ ৰস মিহলাই তেনেকৈ ঠাণ্ডা কৰি পেলাই আমি খালে, আমি একাপ নহয় এচামুচ কৰি যদি আমি দিনটো খাই থাকোঁ অকণ সময় লৈ তেতিয়া আমাৰ এই চৰ্দি কাহ জ্বৰ কফ আৰু ডিঙিৰ যি খিচখিচনি, যাৰ দ্বাৰা আমাৰ সেপ গিলিলে ডিঙিটো বিষায়, তো বহুতখিনি নিৰাময় পাব পাৰি। তেন্তে আহক ছেকেণ্ডটো টিপছৰ বিষয়ে পাতোঁ। এতিয়া ছেকেণ্ডতে লাগিব তুলসী পাত। আমাৰ ঘৰে ঘৰে সকলোৰে তুলসী গছ আছে হয়নে? তো কেইখিলামান তুলসী পাত ছিঙি আনি একাপ চাহত 2টা বা তাৰ 3টা পাত দি পেলাই অকণমান গৰম কৰি পেলাই উতলাই মাজে মাজে ঠাণ্ডা কৰি খাই থাকিবচোন। তুলসীয়ে আমাৰ শৰীৰৰ উষ্ণতা, একদম সঠিক উষ্ণতা বজাই ৰখাত সহায় কৰে আৰু জমা হৈ থকা চৰ্দি ভাল কৰাত সহায় কৰে। তো এইকেইটাই আছিলে আমাৰ চৰ্দি জ্বৰ কাহ কফ আৰু হাঁপানিৰ বাবে একদম মানে ঘৰতে পোৱা হোম ৰেমেডিজ। তো আজিৰ মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট এটা কৰি জনাব। আকৌ পুনৰবাৰ কৈছোঁ, ভাল লাগিলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নতুন নতুন টিপছ আৰু হোম ৰেমেডিছৰ বাবে মই আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ লৈ আহিম। তেন্তে আজিলৈ ধন্যবাদ।